guys, happy Bhogali bihu. মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক। আপোনাক মই এতিয়া আমাৰ পুখুৰীত মাছ ধৰা আপোনাক দেখুৱাম। ৰব গৈ আছো। হে আসক পুখুৰীটো সক। আসক মাছ ধৰি আছে। বিহুত আমি নিজৰ পুখুৰীত মাছ খাম। আসক মাছ ধৰি আছে। অকমান পিছতকে মই নামি যাম। হে আসক পাপা এতিয়া আহিছে মাৰটো পেনটো পিন্ধি এই আসক বাহু এটা পালে দেই গাইস গাইস এতিয়া মই নামিম সক নামিলো পাপাই মোক নমাই আছে সক অলপ পিছত মই নামিম এতিয়া ভয় লাগিছে কাছে ইয়া সক মই নামিলো बहुत पिसल ठंडा पानी बहुत ठंडा आको देखि तो अलग हेइ ना ए हे ना ठंडा ना पई ना हां এতিয়া মাছ ধৰি হৈ গ'ল এতিয়া মই ঘৰলে গৈ পেলাই গা ধুম এতিয়া মোৰ ঠাণ্ডা লাগিছে গাইস পানী পা হৈ গ'লো না উঠি গ'লো সক যাও লক কৰে এইফালে কেনে আনি দুটা মাছ এইফালে আছে বুলি কৈছে এই আসক মাছ গা চা ধুই মই ওলাই যাওঁ এতিয়া হাঁহ কাটি আছে এতিয়া আপোনাক দেখুৱাম মই এই চব হাঁহ কাটি আছে পাখিবোৰ এৰুৱাই দিছে তাৰপিছত কাটি দিব এয়া চব কাটিলে হাঁহটো কাটি আছে হাঁহটো চক গাইস আমাৰ ঘৰলৈ মাহীহঁত আহিছিলে চক এয়া মাহীহঁতে চাহ খাই আছে আজি মোৰ পেহী নাই সেইকাৰণে পেহীলে বৰ মনত পৰিছে ভণ্টিও নাই গাইস মই এতিয়া খেল আহিলো হে আছে পাপা লৈ আহিছে গাইস আৰু আনিবলৈ আছে আমাৰ ককাই মেজি কাৰণে খৰি জাপি আছে মই ভেলা ঘৰত দিবলৈ সব খেল আনিছো পাপাই সব আনি আছে আৰু এমুঠি লৈ আহিছো দুমুঠি হৈ গ'ল
এয়া চব ককা জ্বলাই আছে জ্বলাব এতিয়া খেৰো দি দিছোঁ অকণমান চক জ্বলাই দিলে ককা এয়া চক মোৰ মাছ বনাই আছে মাছ এফালে পাপাই মাংস বনাই আছে দেখুৱাইছোঁ ৰ'ব এয়া চক পাপাই মাংস বনাই আছে এয়া আমাৰ খানা হৈ গ'ল মই ভাত খালোঁ এতিয়া ককাইহঁতে খাই আছে চক এয়া চক মামাৰো খাই হৈ গ'ল মই মানে ভাত খোৱাটো নেদেখুৱালোঁ এয়া চব পাপাহঁতে ভাত খাই আছে ইয়াত মানে সুন্দৰ নাচক আইতাও নাচি আছে এতিয়া আমি জুই ফুৱাই পাপাহঁতৰ নেক্সট দেখুৱাম ৰ'ব এয়া চক মোৰতো বহুত টোপনি ধৰিছে 12টা বাজিলে জানে নাই আপুনি এই ভিডিঅ'টো বনালে 12টা বাজিলে চক সেয়া পাপাই নাচিব জানে চক কেনেকৈ নাচি আছোঁ গোটেইবোৰে নাচি আছে আমাৰ মানে গাইজ যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব